আৰু জুবিন দাই আমাৰ কাৰণে ইমানখিনি কৰিছে, আমি জুবিনদাৰ কাৰণে বা আমাৰ এই চৰকাৰখনে জুবিনদাৰ কাৰণে কিমানখিনি কৰিব সেইখিনি আমি নাজানো, কিন্তু আমাৰ তৰফৰ পৰা আৰু এটা পইণ্ট আমি দিব বিচাৰিম, নতুনকৈ যিটো এয়াৰপৰ্ট বনি আছে সেই এয়াৰপৰ্টৰ বাহিৰত জুবিনদাৰ যাতে এটা বহুত ডাঙৰকৈ ষ্টেচু বনোৱা হয়, যাতে বাহিৰৰ মানুহ আহি জুবিনদাক দেখি, নতুন চিনি নোপোৱা জুবিনদাক মানুহ যদি আহি কোনোবাই দেখে, গুৱাহাটীত সোমাই জুবিনদাৰ যেতিয়া প্ৰতিমূৰ্তিটো দেখা পাব যে সুধিব কোন হয়, আৰু আমি যেতিয়া প্ৰাউডলি ক'ব পাৰিম ইয়ে হাম লোগ কা জুবিনদা হে। এই গোটেই বিষয়বস্তুটোৰ ওপৰত উচিত তদন্ত হ'ব লাগে। জুবিন দাক আমি সদায় ৰাখিব লাগিব, তাৰ কাৰণে ধৰক দলঙৰ নাম জুবিন গাৰ্গ দিব পাৰে, ৰাস্তাৰ নাম জুবিন গাৰ্গ দিব পাৰে, এইবিলাক বাৰু দি থাকিব চৰকাৰে, কিন্তু তাৰ উপৰিও এটা এনেকুৱা আমাক মিউজিয়াম লাগে যিটো মিউজিয়াম অত্যাধুনিক হওক, য'ত গ'লে জুবিন দাই আজি 40,000ৰো বেছি গান গাইছে, যিকোনো গান এটা যাতে কম্পিউটাৰত বা কিবা ছিষ্টেমত টাইপ কৰাৰ লগে লগে লিচেনাৰে শুনিব পাৰে। প্ৰথমতে হ'ল যিটো আমাৰ ৰঙালী ফেষ্টিভেল, নৰ্থ ইষ্ট ফেষ্টিভেল, এই দুটা ফেষ্টিভেলে বেন হ'ব লাগে। জুবিন দাই একচুৱেলি আমাৰ ভূপেন দাই ঢুকোৱাৰ পিছত ভাৰত ৰত্ন পালে, আৰু জুবিন দায়ো জীয়াই থাকোঁতে কিন্তু পদ্মশ্ৰীয়ে নাপালে। তেওঁতো ডিজাৰ্ভ কৰে মোৰ হিচাপত পদ্মশ্ৰী পদ্মভূষণটো বেলেগ, যিকোনো এটা তেওঁক দিব লাগে, অতি সোনকালে দিব লাগে, অতি সোনকালে দিবা। এটা মোৰ অনুভৱ হয় যে জুবিন দাৰ লগত থকা কিছুমান মানুহে জুবিন দাক বহুত বেছি বেয়াকৈ ব্যৱহাৰ কৰিলে, সেইটো কাৰণে আজি জুবিন দা এনেকুৱা হ'ল। আপোনালোকে বিলিভ কৰে নে? কথাটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। বেপাৰ কৰা মানুহ বেছি জুবিন দাক লৈ।